Hi guys, মই আহিলো Jorhat মোৰ বৰপাই ঘৰলে আৰু ভাবিলো আপোনালোকক ঘৰটো অলপ দেখাই দিও কি পৰিষ্কাৰ সাফ-চিকুণত থৈছে। হেয়া গাইস দেখিছেনে আমাৰ বৰপাই ভিডিও নুলাই হেতু কাৰণে দেখি পলালে। তাৰ পিছত এয়া সব বৰমাই এয়া ফুলপুলি ৰুইছে কি ধুনিয়াকে একদম পানী চানি দি সজাইছে এইবিলাক আৰু আছে এই সাইডে সব এইবিলাক দেখিছেনে কি ধুনিয়াকে সাফ-চিকুণ কৰি থৈছে ঘৰটো দেখিয়ে মানে ভাল লাগিছে। মই বুজিব পৰা নাই। তাৰ পিছত আমাৰ বৰমাই যত মেডিকেলত কাম কৰে তাত এইবিলাক সব ট্ৰফি পাইছে। এইবিলাক সব এইবিলাক দেখিছেনে গাইস এইবিলাক ট্ৰফি পাইছে। তাৰ পিছত এইটো এটা ট্ৰফি পাইছে। তাৰ পিছত এটা ট্ৰফি পাইছে। তাৰ পিছত এইটো এটা সব ট্ৰফি পাইছে। এইটো এখন বৰমাই এইটো কলক দেখিছেনে আৰু এইটো আমাৰ অসমৰ চিফ মিনিষ্টাৰ CM দিছে। এইটো দেখিছেনে এইটো পইচাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আসাম। এয়া এতিয়া মই দেখাম আপোনালোকক আমাৰ বৰমা আৰু বৰপাই কি কৰি আছে আহক। তাৰপিছত এইটো চাওক আমাৰ ডাইনিং ৰুম এয়া ইয়াতে এইবিলাক থৈ দিছে আৰু এয়া থৈ দিছে এইবিলাক এয়া আৰু কাপোৰ অকমান জাছ হৈছে কাৰণ আৰু আমি আহিছো বেগ চেগ বিলাক ইয়াত আছে পিছত চাফ-চিকুণ কৰিব। এয়া আহক এতিয়া আমি যাওঁ ইয়ালে বেডৰুমলৈ। এয়া দেখিছেনে গাইস বেডৰুমটো এয়া বিছনা আছে এয়া গোটেইটো দেখিছে এইটো বাথৰুম হয়। এইটো বাথৰুম এতিয়া গৈ আছো আমি চাবলৈ আমাৰ বৰপাই আৰু বৰমাই কি কৰি আছে আহক। তাই দেখিছেনে পাকঘৰত এয়া আমাৰ বৰমাই কিবা বনাইছে। বৰমা হাই কিবা এটা কৈ দিয়ক। হাই লোকেল চিকেন বনাইছো। মোৰ ভতিজাকেইটা আহিছে নহয় গোলাঘাটৰ পৰা আজি চব লোকেল চিকেন বনাইছো দেই লোকেল চিকেন। হাই আজিলে ভিডিওটো ইমান লাইক শ্বেয়াৰ কৰিব দেই কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। বাই বাই। আমাৰ ভতিজাটোক মৰম দিব। বাই বাই।